দুজন কয়দী যিয়ে ভাৰতবৰ্ষৰ বেলেগ বেলেগ জেলত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ চাৰ্জেছৰ আণ্ডাৰত কাৰাবন্দী হৈ আছে 2024ৰ লোকসভা ইলেকশ্যনত তেওঁলোক দুয়ো ইণ্ডিপেণ্ডেণ্টলি কণ্টেষ্ট কৰি জয়ী হ'বলৈ সক্ষম হয় কোন তেওঁলোক মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব পাৰিবনে বা তাৰ কাৰণে কি প্ৰচিডিউৰ ফলো কৰিব লাগিব আজি তাৰ বিষয়ে সহজভাৱে জানিবলৈ চেষ্টা কৰোৱা হয় শেখ আব্দুল ৰছিদ যি বৰ্তমান ভাৰতবৰ্ষৰ দিল্লীস্থিত তিহাৰ জেলত কাৰাৰুদ্ধ হৈ আছে আৰু যাৰ ওপৰত টেৰৰ ফাণ্ডিঙৰ আৰোপ লগোৱা হৈছে আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টৰ আণ্ডাৰত 2019 চনত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান তেওঁ বাৰমুলা কনষ্টিটুৱেঞ্চি জম্মু এণ্ড কাশ্মীৰৰ পৰা কণ্টেষ্ট কৰি ফৰ্মাৰ CM উমৰ আব্দুল্লাহক পৰাভূত কৰিবলৈ সক্ষম হৈছে এয়াই নহয় ইয়াৰ আগতো তেখেতে 2 টাৰ্মছৰ কাৰণে MLA পদত অধিষ্ঠিত আছিল অমৃতপাল সিং যিয়ে খডেৰ সাহিব লোকসভা সিট পঞ্জাবৰ পৰা এজ এন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট কণ্টেষ্ট কৰি জয়ী হ'বলৈ সক্ষম হয় আৰু তেখেতে 2023 চনৰ এপ্ৰিল মাহৰ পৰা নেশ্যনেল ছিকিউৰিটি এক্টৰ আণ্ডাৰত অসমৰ ডিব্ৰুগড়ত কাৰাৰুদ্ধ হৈ আছে সো আমি ইমানখিনি গম পালো যে তেওঁলোক দুয়োজনী জেলত থাকি জেলৰ পৰাই ইলেকশ্যন খেলি জয়যুক্ত হ'ব পাৰিলে এতিয়া ইয়াৰ পাছৰখিনি তেওঁলোকে ওথ ল'ব পাৰিবনে নিশ্চয় পাৰিব কাৰণ টেকিং ওথ এজ এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ইজ আ কনষ্টিটিউশ্যনেল ৰাইট এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে কোনো এজন ব্যক্তি যেতিয়ালৈকে আণ্ডাৰ ট্ৰায়েলত থাকে কনভিক্টেড নহয় বা গিল্টি প্ৰুফ নহয় বা দোষী সাব্যস্ত নহয় তেওঁক ইলেকশ্যন খেলাত ভাৰতত বাধা প্ৰদান কৰা নাই কিন্তু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1951ৰ ছেকশ্যন 62 ক্লজ 5ত এনে ব্যক্তিক ভোটদান দিয়াৰ পৰা বা ভোটদান কৰাৰ পৰা বঞ্চিত কৰা হয় ইন 2022 বিশ্বনাথ প্ৰতাপ সিং কেছত সুপ্ৰিম কোৰ্টত এইটো ক্লিয়াৰ কৰি দিলে যে ইলেকশ্যনত কণ্টেষ্ট কৰাটো আমাৰ কোনো ফাণ্ডামেণ্টেল ৰাইট বা কমন ল ৰাইট নহয় ইয়াক এটা ষ্টেটিউটৰ আণ্ডাৰতহে আমাক প্ৰদান কৰা হৈছে সেইবাবে এনে ব্যক্তিসকলে ইলেকশ্যন খেলিলেও বিভিন্ন ৰেষ্ট্ৰিকশ্যন ফলো কৰিব লাগিব ৰুলছ এণ্ড ৰেগুলেশ্যনছ মানি চলিব লাগিব এতিয়া আকৌ অমৃতপাল সিং আৰু ৰছিদৰ ক্ষেত্ৰলৈ ঘূৰি যাওঁ আহক এনেকুৱা ক্ষেত্ৰত কি হয় লোকসভাৰ স্পিকাৰে জেইল অথৰিটিক ইনফৰ্ম কৰি এখন ইনভিটেশ্যন লেটাৰ পঠাব যে কয়দীজনৰ এগেইনষ্টত ওথ টেকিং চেৰিমনীত অংশগ্ৰহণ ল'বৰ বাবে আৰু কি কৰিব জেইল অথৰিটিয়ে তাক কোৰ্টত ইনফৰ্ম কৰিব ইন দ্য মিন টাইম কি হ'ব যে সেই কয়দীজনৰ যিজন লয়াৰ বা এডভকেট থাকে তেখেতে কি কৰিব কোৰ্টত ইণ্টাৰিম বেইলৰ ৰিকুৱেষ্ট কৰিব আৰু এই সকলোবিলাক চালিজাৰি চাই কোৰ্টে যদি তেওঁলোকক বেইল গ্ৰান্ট কৰে তেতিয়াও তেওঁলোকক কিছুমান ৰেষ্ট্ৰিকশ্যনছ বান্ধি দিব আৰু জেইল অথৰিটিকো কিছুমান প্ৰচিডিউৰ ফলো কৰিবলৈ ক'ব যেনে কোন টাইমত কয়দীজনক জেইলৰ পৰা বাহিৰলৈ উলিয়াই নিব কোন টাইমত তেওঁলোকে পুনৰ আহি সোমাবহি বা তেওঁৰ লগত কেনেকুৱা ধৰণৰ পুলিচ ফৰ্চেছ যাব লাগিব তেওঁক এস্কৰ্ট কৰিব লাগিব আৰু কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব যাতে তেওঁ তাত যোৱাৰ পাছত কয়দীজনে যাতে কোনো ধৰণৰ সেলফোন ইউজ কৰিব নোৱাৰে বা কোনো লোকৰ লগত যাতে ইণ্টাৰেক্ট কৰিব নোৱাৰে কাৰো লগত কথা পাতিব নোৱাৰে এইবিলাক কথাৰ প্ৰতিও তেওঁলোকে ধ্যান দিব লাগিব ওথ টেকিং চেৰিমনীত অংশগ্ৰহণ লোৱাৰ পাছত কি হ'ব কয়দীজনেতো ওথ টেকিং চেৰিমনীত পাৰ্টিচিপেট কৰি পেলাই জেলত বহি থাকিলে নহ'ব তাৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই হয়নে তেওঁ কি কৰিব লাগিব যে স্পিকাৰক ইন আ ৰিটেন ফৰ্ম এয়া ইনফৰ্ম কৰিব লাগিব যে মই এইটো কাৰণত জেলত কাৰাৰুদ্ধ হৈ থকাৰ বাবে হাউচ প্ৰচিডিঙত অংশগ্ৰহণ কৰিব নোৱাৰিম এতিয়া কি হ'ব যে আমাৰ কনষ্টিটিউশ্যনত 101 আৰ্টিকল ক্লজ 4ত এই বুলি মেনশ্যন কৰিছে যে কোনোবাই যদি হাউচ প্ৰচিডিঙত উপস্থিত থাকিব নোৱাৰে তেতিয়াহ'লে আগতীয়াকৈ স্পিকাৰৰ অনুমতি ল'ব লাগিব সেইবাবে কয়দীজনৰ নেক্সট ষ্টেপ হ'ব যে স্পিকাৰক ইনফৰ্ম কৰাটো স্পিকাৰক ইনফৰ্ম কৰাৰ পাছত অৰ্থাৎ থাৰ্ড ষ্টেপটো কি হ'ব এবাৰ কি হ'ব স্পিকাৰে তেওঁলোকৰ ৰিকুৱেষ্টটো ৰেফাৰ কৰিব হাউচ কমিটিলৈ
আৰু হাউচ কমিটিয়ে কি কৰিব তেওঁলোকৰ ৰেকমেণ্ডেশ্যন দিব যে অমৃতপাল সিং বা ইঞ্জিনিয়াৰ ৰচিদ হাউচ প্ৰচিডিঙত উপস্থিত থাকিব লাগে বা নালাগে বুলি আৰু তাক স্পিকাৰক অৱগত কৰাব এইবাৰ ফৰ্থ ষ্টেপত স্পিকাৰে এই হাউচ কমিটিৰ যি ৰেকমেণ্ডেশ্যন আছিলে তাক ওপেন কৰি দিব হাউচৰ আন মেম্বাৰ্ছ বিলাকৰ আগত ভোটিঙৰ বাবে আৰু ফাইনেলি এই ভোটিঙৰ ওপৰত নিৰ্ভৰ কৰিব অমৃতপাল সিং আৰু ইঞ্জিনিয়াৰ ৰচিদ হাউচ প্ৰচিডিঙত উপস্থিত থাকিব পাৰিব নে নোৱাৰিব কিন্তু ইয়াতো এটা চৰ্ত আছে যদি অমৃতপাল সিং আৰু ইঞ্জিনিয়াৰ ৰচিদ 2 years বা 2 yearsতকৈ বেছি দিনৰ কাৰণে কনভিক্টেড হয় তেতিয়াহলে কি হ'ব তেওঁলোকে লোকসভাৰ সিট হেৰুৱাব লগাত পৰিব 2013ৰ সুপ্ৰিম কোৰ্ট জাজমেন্টৰ মতে যিটোৱে অভাৰটাৰ্ন কৰিছিল সেকশন 8 ক্লজ 4 অফ ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট 1951 আগতে কোৱা হৈছিল যে কোনো এমপি বা এমএলএ যদি কোনোবা এখন সাবঅৰ্ডিনেট কোৰ্টত দোষী সাব্যস্ত হয় বা কনভিক্টেড হয় তেওঁক 3 monthsৰ টাইম দিয়া হ'ব সুপিৰিয়ৰ কোৰ্টত এপিল কৰিবৰ বাবে আৰু সেই সময়ছোৱাত তেওঁক ইলেকশ্যন খেলাৰ পৰা ডিসকোৱালিফাইড বুলি কনসিডাৰ কৰা নহব কিন্তু ল্যান্ডমাৰ্ক কেছ লিলি থমাস ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2013ত সুপ্ৰিম কোৰ্টত এই বুলি ৰায় দিয়ে যে এজন ব্যক্তি যেতিয়া অলৰেডি কনভিক্টেড হৈছিল তেওঁক ইলেকশ্যন খেলাৰ পৰা ডিসকোৱালিফাইড বুলিয়ে গণ্য কৰা হ'ব তেওঁ লাগিলে সাবঅৰ্ডিনেট কোৰ্টতেই হওক বা সুপিৰিয়ৰ কোৰ্টতেই দোষী সাব্যস্ত নহওক কিয় এতিয়া এনেকুৱা আন কেইটামান ইনসিডেন্ট আপোনাক কওঁ শুনক অমৃতপাল সিং বা ইঞ্জিনিয়াৰ ৰচিদৰ দৰে জেইলৰ পৰা ইলেকশ্যন খেলি জয়যুক্ত হোৱাৰ বহু ঘটনা আমি ইমাৰ্জেন্সিৰ পাছতো দেখা পাওঁ ভাৰতত ইমাৰ্জেন্সিৰ টাইমত বহু অপজিশ্যন লিডাৰক বিভিন্ন এলিগেশ্যনছ লগাই কাৰাবন্দী কৰা হৈছিল তাৰ ভিতৰত জয়প্ৰকাশ নাৰায়ণ জৰ্জ ফাৰ্নাণ্ডেজো আছিল অন্যতম এই জৰ্জ ফাৰ্নাণ্ডেজে 1977ত অৰ্থাৎ ইমাৰ্জেন্সিৰ পাছত জেইলৰ পৰা লোকসভা ইলেকশ্যন খেলি জয় হ'বলৈ সক্ষম হৈছিল অসমৰ ক্ষেত্ৰত আমি অখিল গগৈদেৱৰ কথা ক'ব পাৰোঁ 2021 চনত এছেম্বলি ইলেকশ্যনত জেইলৰ পৰা কণ্টেষ্ট কৰি তেখেতে জয়ী হৈছিল ঠিক তেনেকৈ উত্তৰ প্ৰদেশত মাইন টাইমছৰ বাবে এমএলএ পদত অধিষ্ঠিত আজম খানে এছেম্বলি ইলেকশ্যনত জেইলৰ পৰাই কণ্টেষ্ট কৰি 2022ত জয়ী হ'বলৈ সক্ষম হয় কিন্তু লাষ্টত তেখেতে গিল্টি প্ৰুভ হোৱাৰ বাবে তেখেতৰ সিট হেৰুৱাব লগাত পৰে